নমস্কাৰ বৰাবৰ্ডেছ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ বহুত স্বাগতম জনাইছোঁ। আজি মই হোটেলত আছোঁ যদিও মই হোটেল দেখুৱাই নাথাকোঁ আপোনালোকক। আজি তিনিটা বিশেষ বস্তু দেখুৱাম। তিনিটা বিশেষ বস্তুৰ ভিতৰত এটাটো একদমেই ইউনিক, যিটো বস্তু আপোনালোকে মোৰ ভিডিঅ'ত আজিলৈকে দেখি পোৱা নাই, আজি ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিব। প্ৰথমটো বস্তু যিটো হ'ব সেইটো হ'ব সাগৰখন। এইখন সাগৰ দেখি আছে, আমি সাগৰ চাবলৈ যাম। তাৰপিছত ছেকেণ্ড বস্তুটো হ'ব যিটো বস্তু আপোনালোকে আজিলৈকে মোৰ ভিডিঅ'ত দেখাই নাই, সেই বস্তুটো দেখিব। আজি মোৰ ভিডিঅ'ত আপোনালোকে কাৰোবাৰ ফেচ দেখিবলৈ পাব। ফেচটো হ'ল বৰাবৰ্ডেছৰ মাজৰে এজন, তেখেতৰ ফেচ আজি দেখুৱাব বোলে। বহুত কৈ আছিলে যে তই ফেচ নেদেখুৱাও, খালি কথা কৈ থাক আৰু ভিডিঅ'খিনি শ্বুট কৰি দেখুৱাটো আজি মই মোৰ ফেচটো দেখুৱাম। মই বোলে ঠিক আছে তই দেখুৱাবি, তো ব'লক সাগৰলৈ যাম। এইজনে হৈ গ'ল বৰাবৰ্ডেছৰ মাজৰ এজন, যিজনে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'ত আপোনালোকক ফেচ দেখুৱাই আছে। এতিয়া এইখিনিতে জমনি এটা হ'ব হা, আপোনালোকে চাই থাকিব। মাইকটো আছে মোৰ হাতত আৰু সি কথা ক'বলৈ বিচাৰি থাকিব হা, চাব। সি মোক আগতে কৈছে আজি মই ফেচ দেখুৱাম, কথা ক'ম, কিন্তু সি মোক মাইকটো ল'বলৈ পাহৰি গ'ল আৰু সি এতিয়া কথা কেনেকৈ কথা ক'ব এইটো নাজানে। ইয়াতে এতিয়া ই ক'বলৈ আৰম্ভ কৰিছে, মনে মনে চব একো নকওঁ, তাক পিছত ক'ম। সি কৈ আছিল যে আমি এতিয়া ইয়াতে সূৰ্যটো মাৰ যোৱা চাবলৈ আহিছিলোঁ, সেইটো দেখুৱাই আছিলে আপোনালোকক। তো এইটো সি নাজানেই যে মাইকটো লাগে কথা ক'বলৈ, নাজানে মানে নহয়, সি জানে কিন্তু সি পাহৰিলে যে মাইকটো মোৰ হাততহে আছে, তাৰ হাতত নাই। তো এইখন আমি সাগৰখন চাম এতিয়া। সেইখন হৈ গ'ল সাগৰ। এই যিখন আমি যিটো ব্ৰিজত আছোঁ আমি এতিয়া, এইটো প্ৰাইভেট ব্ৰিজ হয়। আপোনাৰ হোটেলৰ প্ৰাইভেট ব্ৰিজ হয়। ইয়াতে খালি হোটেলৰ যিখিনি গেষ্ট থাকে গেষ্টখিনিহে আহে, বেলেগৰ বাহিৰা মানুহ ইয়াতে নাহে। তো এইটো প্ৰাইভেট ব্ৰিজ হয়। তো ইয়াতে গা পা ধুব পাৰে, আমি গা পা ধুম, অলপ পিছত ধুম। এতিয়া প্ৰথমতে অকণমান সাগৰ আপোনালোকক দেখুৱাই লওঁ। তো সাগৰত খালী ভৰিয়ে খোজকাঢ়িবলৈ খুব ভাল লাগে। অকণমান খোজকাঢ়িম, এইটো চাম, খুব ধুনীয়া ফিল এটা হয় ইয়াতে খোজকাঢ়িলে খালী ভৰিয়ে, একদম ফ্ৰেছ কিবা এটা লাগে। আহিবচোন কেতিয়াবা খোজকাঢ়ি চাব, মনটো খোজ হৈ যায়। খুব ধুনীয়াকৈ ঢৌ আহি আছে, ঢৌখিনি অকণমান দেখুৱাম। ঢৌটো আহে, পানীটো পাৰলৈ আহে যে, পানীটো আহি পেলাই সিফালে আকৌ গুচি যোৱাৰ লগতে বালিখিনি শুকাই আহে। এই ঢৌটো চাব হা, আমি দেখুৱাই আছোঁ। তো এইটো আহি গ'ল, অকণমান আমাক তিয়াই দিছে, এতিয়া লগে লগে বালিখিনি শুকাই যাব ইয়াত। পানীখিনি যোৱাৰ লগতেই বালিখিনি শুকাই যায়, এই চাওকচোন, সফালৰ পৰা শুকাই যায়। কি ধুনীয়াকৈ আহে পানীখিনি, একদম আহে আকৌ গুচি যায়। শুনিবলৈ পাইছিলোঁ সাগৰৰ পাৰত যদি নাম লিখে বোলে, সাগৰৰ ঢৌ আহি নামটো লৈ যায়, তেনেহ'লে বোলে ভাল হয়। আমিও লিখি চালোঁ, আমাৰ নামো লৈ গ'ল, তেনেহ'লে আমাৰ ভালেই। সাগৰ চাবলৈ অহাটো আমাৰ সাৰ্থক হৈছে তেনেহ'লে। তো এইটো এটা বস্তু পালোঁ ইয়াতে, এইটো এটা মাছ হয়, সাংঘাতিক মাছ। কি মাছ নাজানো, সাগৰ ঢৌৱে আনি পেলাই থৈ গৈছে। নামটোতো নাজানো বাৰু, কিন্তু আপোনালোকক দেখুৱাম। এইটো বিহত আচৰিত কেটেলা পহু টাইপৰ, চাওকচোন, একদম ছেম টু ছেম কেটেলা পহু। আৰু কেটেলা পহু নিচিনাও মাছ থাকে মানে, এইটো সাগৰীয়া মাছ। এইটো খায় নে নাখায় নাজানো, কিন্তু সাগৰীয়া বহুতবিলাক মাছে খায় দেখিছোঁ। এইটো চাওক, ছেম টু ছেম কেটেলা পহু। তো সাগৰ ইমানতে শেষ। আজি আমি মন্দিৰলৈ যাম এতিয়া। তো আমাৰ যিটো ছেকেণ্ড বস্তুটো আছিলে ফ্ৰেছটো দেখুৱালোঁ, এতিয়া থাৰ্ড নম্বৰ বস্তুটো হ'ল আমাৰ মন্দিৰ। ইয়াত আয়াপ্পা মন্দিৰ এটা আছে, তো মন্দিৰটোলৈ যাম। এতিয়া মন্দিৰটোলৈ আহিছোঁ, তো মন্দিৰটো আমাৰ লগতে আপোনালোকেও অকণ দৰ্শন কৰি লওক। ব'লক মন্দিৰৰ ভিতৰলৈ যাওঁ, আৰু মন্দিৰত কি ক'ত আছে অকণ দেখুৱাই যাওঁ আপোনালোকক। চাই থাকক ভিডিঅ'তেই। আমি প্ৰথম ভিতৰলৈ যাম, ভিতৰলৈ যাই সেৱা এভাগ কৰি ল'ম, তাৰপিছত বাকী বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম।
আহি গ'লোঁ মন্দিৰৰ ভিতৰলৈ। এতিয়া যাম, ইয়াতে সেৱা এভাগ কৰিম। এফালে আছে পূজাৰী, তো পূজাৰীয়ে পূজা কাম কাজ কৰি আছে। দুজন পণ্ডিত আছে। তো ওপৰতো এটা পূজাৰ মন্দিৰ এটা আছে। আমি এতিয়া ওপৰলৈ যাম, ওপৰৰ পৰা ওপৰৰ পৰিৱেশটো অকণমান দেখুৱাম, ওপৰত কি আছে দেখুৱাম। তো ব'লক আগলৈ যাওঁ। পাই গ'লোঁ, ওপৰতো মন্দিৰ আছে। আমি অকণমান তলৰ পৰিৱেশটো দেখুৱাম। মন্দিৰটো বহুত ডাঙৰ হয়, আধা বিঘামান মাটি হয় আচলতে। দুটা ছাইডত দুটা মন্দিৰ আছে। তো ইয়াতো তলত আছে, ওপৰত আছে, আকৌ আৰু এটা পাৰ্ট আছে সেইটো ছাইডে। মই সেইটো আপোনালোকক দেখুৱাম অকণমান। এইটো সিফালেও এটা পাৰ্ট আছে, সেইফালেও এটা মন্দিৰ আছে, এফালেও আছে সেইফালেও আছে, কিন্তু মন্দিৰটোৰ নাম একেই, স্বামী আয়াপ্পা মন্দিৰ বুলি কয়। স্বামী আয়াপ্পা মানে ধৰক আমাৰ কি এইবিলাক চাউথৰ ভাষাত আপোনাৰ কৃষ্ণ কৃষ্ণক আয়াপ্পা বুলিয়ে কয় চাগে, স্বামী আয়াপ্পা। তো তেনেকুৱা হ'ব। এইটো হ'ল ঘণ্টা, টিলিঙা। মন্দিৰত টিলিঙা থাকে জানেই আৰু, পূজা কৰিবলৈ আহিলে ভগৱানক জগাই ল'ব লাগে, বজাই পেলাই মই আহিছোঁ বুলি। তো এফালৰ পৰাও তললৈ যাব পাৰে, কিন্তু এফালে বন্ধ কৰি ৰাখিছে। এতিয়া সেইটো ছাইডেদি খুলি দিছে, তো আমি সেইফালৰ পৰা আহিছোঁ। তো এইটো বস্তুটো কিবা পতকা চতকা হেৰি কৰে নেকি, উত্তোলন কৰে নেকি, কি নাজানো, কিন্তু দেখাততো তেনেকুৱাই লাগিছে। মন্দিৰৰ কিবা বেনাৰ চেনাৰ আছে চাগে, পতকা চতকা ইয়াতে কৰে হ'বলা। তো ইয়াৰ পৰা ওপৰৰ পৰা টাউনখন দেখি ভাল লাগে, টাউনখন খুব ধুনীয়া হয়। তো এতিয়া ইয়াত বেছি পলম কৰি নাথাকোঁ, আমি ৰুমলৈ যাওঁগৈ ইয়াৰ পৰা। ব'লক, আহি পাই গ'লোঁ সেই ৰুমটো খোলোঁ, ভিতৰলৈ যাওঁ। আন্ধাৰ হৈ গ'ল, আহি পাওঁতে পাওঁতে বহুত দেৰি হৈ গ'ল। এতিয়া আমি আহি ৰুম পাই গ'লোহি। এতিয়া ৰেষ্ট ল'ম। ইয়াতে বহুত ঘূৰিলোঁ, আজি দিনটো ঘূৰিলোঁ। তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আজি বৰা ব্ৰাদাৰ্ছ ইউটিউব চেনেলত আপোনালোকে যাৰ ফ্ৰেছ দেখিলে তেখেতক কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি তেখেতক দেখি আপোনালোকৰ ভাল লাগিলে, তেখেতৰ গোটেই ভিডিঅ'টো তেখেতে কৰিছে, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।